सक की आनिसु साइलक एक बार आर्मी हाफ पैंट सो गाइस तो रिफ्रेश दिला एक बार আপোনালোকৰ বাবে লৈ আছো তো চাব কেনেকুৱা ধৰণৰ আছে মই ওপেন কৰি দিছো আৰু ইয়াৰ ভিতৰত সব আৰ্মি ডিজাইন আছে তথাপিও কিন্তু ইয়াৰ কালাৰ চেট মানে বহুত অন্যান্য ধৰণৰ আছে মই বুজাই দি আছো কালাৰ কি কি আছে তো গাইস ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু স্কিপ কৰি নাযাব আৰু আশা কৰো আপুনি ভিডিওটো যদি ভাল লাগে তেন্তে মোৰ ভিডিওটো লাইক কৰি দিব এটা कम से कम 1k लाइक तो बनाई दिबो गाइस केनका মই ইমান কষ্ট কৰি এটা ভিডিও বনাইছো গাইস ৰিভিউ কৰি তো গাইস সাক এটো 6 পকেট হয় না কিন্তু তাত মই ডিফিকাল্ট দেখুৱাই আছো তাত কি কাপোৰ কি আছে কি নাই তো গাইস ভিডিওটো সম্পূৰ্ণ ফটাফট কৰো আৰু যেহেতু আপোনালোক বোৰিং হৈ যায় মই যেহেতু দেখা পাই আছো এটো কেনে ভাবিছো অলপ কম সময়ৰ ভিতৰত মই ভিডিওটো আপোনালোক বনাই দেখাই দিম আৰু এটো বক্সাৰ আৰু বক্সাৰ স্টাইল আছে মই বটনটো ফাৰ্স্ট খুলিও बस खुलिलु और फटाफट खुमो स्टार्ट ओ मालसाल নাই তো নজি মই বিশ্বাস হোৱা নাই মই একবাৰ কিবা পাইছিলো 200 টাকা পাইছিলো নতুন পেন্টটো নতুন আইছিলে মোৰ হাতত কিন্তু তাত মই 200 টাকা পকেট পাইছিলো তো কি ধৰণৰ মই পাইছিলো মই ভাবা নাই মোৰ হিচাপত এই হোলসেলাৰ জনে তা না কোনবা মানে পিন্ধি ওয়ান দিনৰ এক দিনৰ কাৰণে কোৱা বিয়াসেত গৈছিলে নেকি সেই কাৰণে পাইছিলো তো ইয়াৰ সাক এটো যেটো এটো হোয়াইট হয় ইয়াটো গ্ৰীন হোয়াইট আছে গ্ৰীন হোয়াইট এটো ক্যামেৰা কোৱালিটি মান যথেষ্ট ভাল নহয় তো গাইস সাপোৰ্ট কৰক মই অতি সোনকালে মই ভাল কোৱালিটিৰ ক্যামেৰা আনিম আৰু আপোনালোকক দেখুৱাই দিম সো ৰব ফটাফট মই বেলেগ খুলি আছো আৰু এটো সাক আৰ্মি হাফ পেন্টস কোৱালিটি দেখুৱাই আছো আজি আপোনালোকক এটো সাক প্লেন এনে বুজি নাপাব আপুনি ৰব মই বুজাই দিবলৈ চেষ্টা কৰিম ইয়া সাক প্লেন কোনো ইয়াৰ নিচিনা কোনো পকেট নাই ইয়াত সিম্পল তো গাইস এটো হল আমাৰ ইয়ং মেন সকলৰ বাবে কি কলো গাইস খেয়াল কৰিব কি কলো মই খেয়াল কৰি লব অলপ এটো হল ইয়ং মেনৰ কাৰণে যেটো এটো এক পাৰ্ট উল্টাই পিন্ধি পাৰে এনেকা মানে এক পাৰ্ট উল্টাই লৈ পিন্ধা পিছত আৰু ইটো কালাৰ চেট সাক এটো আমাৰ ইয়ং মেন সকলৰ আছে হয় আৰু মানে কিছুমান যেটো বিয়া পতা বিলাকৰ মানে বেছি ভাগ এটো চয়েস কৰে আৰু ইয়ং বিলাক এটো চয়েস কৰে ইয়ং বিলাকৰ কাৰণে এটো ভাল সাক এটো হল ইন পকেট মানে বেকৰ পকেট হয় কিন্তু ইন হিচাপত আছে এটো সাক ইনৰ হিচাপত আছে ইয়াত কোনো ইয়াৰ ধৰণৰ কোনো বক্সাৰ পকেট নাই সাক এক বক্সাৰ পকেট বুলি কোৱা হয় বক্স থাকা আৰু এটো বক্সাৰ পকেট হয় এটো আৰু ইয়াৰ বেক পকেট সাক ডিফিকাল্ট আপুনি ড্ৰেছটো খালি দেখিলে নহব এই সাক এটো ডিফিকাল্ট আপোনাৰ সন্মুখতে মই দেখুৱাই দিছো তাই এটো ইয়ং বয় সকলে যদি লয় এটো বহুত ভাল লাগিব আৰু মই ইয়াতো ডিফিকাল্ট বহুত আছে মই দেখুৱাই আছো অলপ ৰখক মই এটো ইন পকেট মই অলপ ভালকে দেখুৱাই দিম এটো আৰু সিলাই চাব সিলাই ডাবল কি টিবুল ইয়াত ত্ৰিবল আছে এটো ডাবল আছে হ'ব বাৰু মই টেলাৰিং কৰো মই সিলাই দিম যদি ফাটে মই কোনো টেনচন নাই এটো সিলাই কাৰণে কোনো টেনচন কৰিব দৰকাৰ নাই এই সব বেল্টৰ কাপোৰ ভাল আছে কিন্তু এটো আৰ্মি খকলাৰ বাবে আছে এইটো সাক আৰু ইয়াৰ পিছত এটো যোনটো এটা প্ৰথমটো দেখাব লাগে তেতিয়া আপুনি বুজি পাব প্ৰথম যে এটো দেখাইছিলো এটো দেখাৰ পিছত এটো কালাৰটো সাক এটো কালাৰ দেখিছে কেনেকা আৰু এটো এটা আপোনাৰ কোনটো কালাৰ বেছি ভাল লাগে এটো জনাব হা এটো গ্ৰীন হিচাপত হোৱাইট আছে আৰু এটো হোৱাইট মানে মাটি কালাৰ নিচিনা থাকে গ্ৰীন হিচাপত হোৱাইট আছে আৰু এটো সাক পুৰা কাঢ়া হোৱাইট ইমান এটা কাঢ়া হোৱাইট নহয় এটা মানে মাটিৰ ড্যামেজ যে হোৱাইট থাকে হেতু হোৱাইট আপুনি মোবাইলত ডিসপ্লে নাইট ডে ডিসপ্লে কৰিলে এনেকা দেখাবা এটো তো আৰু আছে মই দেখুৱাই আছো দুমানম তো গাইস এনকা নতুন ধৰণৰ যদি কাপোৰ চাবলৈ বিচাৰে মোৰ ৰাজকলৰ চেনেলটো সাবস্ক্ৰাইব কৰক মোৰ শ্ৰী নাম শ্ৰী অমৰি আৰু এসাক আৰু কি দেখুৱাম আৰু আপোনালোকক নেক্সট ভিডিওত মই স্লিভলেস দেখুৱাই আছো বহুত বেহতरीन স্লিভলেস আপুনি লাগি থাকক মোৰ ভিডিওটো চাব আপুনি চালক চেনেলটো সাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ যদি নকৰে আপোনাৰ কোনো কথা নাই আপুনি বেল আইকনটো প্ৰেছ কৰিব নোৱাৰে হ'ব বাৰু মোৰ চেনেলটো খালি সাবস্ক্ৰাইব কৰি লওক আপুনি যেতিয়া স্ক্ৰল কৰিব কেতিয়াবা তো এইটো অটোমেটিক মোৰ কাপোৰ দেখা পাব সো ধন্যবাদ আজি এইটো ইমানে দেখলো আজি এইটো যেটো আৰ্মি হাফ পেন্ট ড্ৰেছ সাক লুক সাক কেনেকা দেখা পাইছে একদম কি বেহতरीन লুক আছে তো গাইস এনকা নতুন ভিডিও চাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব সো ধন্যবাদ